নিউজ চেনেল তাত দেখা পালোঁ যে আমাৰ BTR চৰকাৰৰ এটা যি চৰকাৰৰ যিটো এটা বাতৰি পৰিৱেশন হৈ আছে কিছুদিন ধৰি চৰকাৰ ভাঙন হ'ব কিবা হ'ব সেই পৰিপ্ৰেক্ষিতত আজি এনেকুৱা বাতৰি এটা পৰিৱেশন কৰিলে প্ৰতিদিন টাইমে য'ত তেওঁলোকে উল্লেখ কৰিলে MCLA ৰাজীৱ ব্ৰহ্ম, ভৱেন বড়ো, বিজিত গৌৰা নাৰ্জাৰী আৰু মই আমি চাৰিজনে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত আমি এক বৈঠক কৰিছোঁ চৰকাৰ ভঙা পাতলৈ। এই বাতৰিটো দেখা পোৱাৰ লগে লগে মই অস্বস্তি বোধ কৰিছোঁ, হজম কৰিব পৰা নাই। বিষয়টো মই আমাৰ কিছু জ্যেষ্ঠ কাৰ্যকৰ্তা জনালোঁ BJP দলৰ, যিহেতু মই BJP দলৰ এজন কৰ্মী। তেওঁলোকেও এই ক্ষেত্ৰত এই বাতৰিবোৰ যিটো প্ৰকাশ পালে সেই ক্ষেত্ৰত তেওঁলোকেও খুব খেদ প্ৰকাশ কৰিছে আৰু সকলোৱে জানে যে মই অন্ততঃ BPFক সমৰ্থন কৰাৰ কথাই নাই। BPF ত্যাগ কৰি মই কেতিয়াবা আহিছোঁ, এজন EM হিচাপে দায়িত্ব পালন কৰিছোঁ। এতিয়া আকৌ BPFক সমৰ্থন কৰাৰ কোনো প্ৰশ্ন নাই। এটা কথা আপোনালোকে চাব যে বৰ্তমান BTD চৰকাৰত আমাৰ BJP দল সংখ্যাগৰিষ্ঠ দল। গতিকে BJP দল যিহেতু সংখ্যাগৰিষ্ঠ দল, সংখ্যালঘিষ্ঠ BPF দলৰ লগত আমি যোৱাৰ কোনো প্ৰশ্ন নাই। BPF দলে আমাক মাতিব, BPF দল সংখ্যালঘিষ্ঠ দল এটিয়ে আমাৰ সংখ্যাগৰিষ্ঠ দলৰ কোনোবা EM MCLক আমন্ত্ৰণ জনাই চৰকাৰ ভঙা পাতা কৰিব, এই কথাটো সম্পূৰ্ণ ভ্ৰান্ত, অবাস্তৱ কথা। ৰাইজৰ মাজত এক বিভ্ৰান্তি পৰিৱেশৰ সৃষ্টি কৰি ৰাইজক এটা ভুল পথে পৰিচালনা কৰাৰ এক ব্যৰ্থ চেষ্টা তেওঁলোকৰ। আমাৰ চৰকাৰ স্থিৰভাৱে চলি আছে। প্ৰমোদ বড়োদেৱৰ নেতৃত্বত EPPL, BJP, GSP আমি একেলগে চৰকাৰ চলাই আছোঁ। আজি ডেৰ বছৰ চৰকাৰ খুব ভালভাৱে আমি পাৰ কৰিলোঁ। এতিয়া আমাৰ স্থিৰ চৰকাৰখনক অস্থিৰ কৰাৰ এক ব্যৰ্থ পৰিকল্পনা, ষড়যন্ত্ৰ, আৰু এই ষড়যন্ত্ৰমূলকভাৱে আজি কোনোবাই প্ৰতিদিন টাইমত মোৰ নামটো আনিলে। মই এটা অনুৰোধ কৰিম সংবাদ মাধ্যমক, প্ৰতিদিন টাইমৰ দৰে এটি গুৰুত্বপূৰ্ণ নিউজ চেনেলে এনেকুৱা ধৰণৰ অবাস্তৱ মুক্ৰচক বাতৰি পৰিৱেশন কৰাটো শোভা নাপায়। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ তেওঁলোকে প্ৰমাণ কৰি দিব লাগে। মই প্ৰত্যাহ্বান জনাইছোঁ, যদি মই হাগ্ৰামা মহিলাৰ লগত যদি বৈঠক কৰিছোঁ তেওঁলোকে ফুটেজ দিয়ক, তেওঁলোকে প্ৰমাণ দিয়ক, মই প্ৰত্যাহ্বান জনাইছোঁ। গতিকে আমি ৰাজনীতি কৰি আছোঁ ৰাইজৰ বাবে, নিজৰ বাবে নহয়। চৰকাৰ ভাঙোন পাতন কৰি নিজৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিম, সেয়া কদাপিও হ'ব নোৱাৰে আৰু BJP দলৰো এইটো নীতি নহয়। গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ সকলো আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, কনিষ্ঠ কাৰ্যকৰ্তা, আমাৰ চৰকাৰৰ আমি শাসকীয় দলৰ MCLA, EM, শ্ৰদ্ধাৰ চিফ ডাঙৰীয়া সকলো আমি একেলগে যে আছোঁ একেলগে, আমি একেলগে থাকিম, সেয়া আপোনালোকৰ জৰিয়তে অৱগত কৰালোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা বাতৰি কোনো পৰিৱেশন নকৰে মই আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত সঁচা কথা ক'ব গ'লে কিছুমান চেনেলে এই ৰাজনীতিৰ বাতাবৰণ যিটো হৈছে তাক মুক্ৰচক হিচাপে কিছুমান বাতৰি পৰিৱেশনে নিজৰ TRP বৃদ্ধি কৰাৰ কাৰণে প্ৰয়াস কৰি আছে। আচলতে শোভা নাপায়। চৰকাৰ এখন স্থিৰভাৱে চলি আছে, সংবাদ মাধ্যমো ভালকৈ বিশ্লেষণ কৰি চাওক। এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰি ৰাইজৰ মাজত এক কনফিউজ, এক বিভ্ৰান্তি কৰাটো ভাল কথা নহয়। গতিকে এই বাতৰিটোৱে মোক খুব দুখিত কৰিছে। তাৰ কাৰণে প্ৰতিক্ৰিয়া হিচাপে মই মোৰ স্পষ্টীকৰণ হিচাপে আজি আপোনালোকৰ ওচৰত এইখিনি কথা অৱগত কৰালোঁ। আমি সংখ্যাগৰিষ্ঠ দল BJP দল আৰু আমি BPPL, BJP গণ মুক্তি পৰিষদে, আমি গণসুৰক্ষা পাৰ্টিৰ দলে, আমি তিনিওটা দলে আমি অহা আমাৰ যি 3.5 বছৰ কাৰ্যকাল আছে আমি ভালকৈ চলাই যাম। আমাৰ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত আমি ভালকৈ একেবাৰে শক্তিশালীভাৱে ৰাইজৰ লৈ আমি এই আগন্তুক দিন আমি পাৰ কৰিম। ইয়াত কোনো মানুহ, কোনো ব্যক্তিয়ে আমাক বিচলিত কৰি কোনোবা হাগ্ৰামা মহিলাৰ চিফ পতাৰ কাৰণে, BTRৰ চিফ পুনৰবাৰ আকৌ চিফ বনোৱাৰ কাৰণে যি পৰিকল্পনা কৰি আছে বা ষড়যন্ত্ৰমূলক কিছুমান ব্যৱস্থা কৰিছে, কেতিয়াও সেয়া বাস্তৱ নহয়, কেতিয়াও এয়া সঠিক কাৰ্যকৰী নহয়। এয়া আমি